নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে, কুশলে আছে। বহুত দিনৰ মূৰত মই আকৌ এটি ৰেচিপি ভিডিঅ' লৈ আহিছোঁ। কি আনিছোঁ আপোনালোকক দেখাম, আপোনালোকে সকলোৱে চাব। বহুত দিনৰ মূৰত আহিছোঁ, সকলোৱে চাব, লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যিসকলে নতুনকৈ আহিছে। বহুত দিনৰ মূৰত আহিছোঁ, সকলোৰে ভিডিঅ' মই চাই থাকোঁ, কিন্তু কিছুমান কামৰ কাৰণে সময়মতে চাব পৰা নাই, দেৰিকৈ হ'লেও চাইছোঁ। গতিকে পাহৰি নাযাব মোকো, মোৰ ভিডিঅ'খিনিও চাব, দিবলৈ চেষ্টা কৰিম। মাটিমাহখিনি তিয়াই থোৱা আছিল আৰু লগতে অলপ মগুমাহো দিছিলোঁ। এতিয়া মই বনাবলৈ লৈছোঁ মাটিমাহৰ তৰকা। আৰু ইয়াতে মই আপোনাৰ কুকাৰটোত বহাই দিলোঁ, অলপ নিমখ দিছোঁ আৰু নহৰু কেইফুটামান দি পেলাই চিটি 6-7টামান চিটি মাৰিছোঁ। আৰু এইখিনি মই পিছত দিবৰ কাৰণে ৰেডি কৰি ল'লোঁ। পিঁয়াজ আৰু ধনিয়া, নহৰু, আদা আৰু এইফালে কেঁচা জলকীয়া আছে আৰু জিৰা, ধনিয়া আৰু গৰম মছলা। সেইখিনি দেখিছে চিটি মৰাৰ পিছত কিমান ধুনীয়াকৈ এইখিনি সিজিলে। আৰু মই এতিয়া গেছত পেনখন পাতি ল'লোঁ, পাতি লৈ ইয়াতে অলপ মিঠাতেল দিম। ইয়াতে মই এতিয়া পিঁয়াজ দি দিছোঁ। পিঁয়াজ সৰহকৈও দিব পাৰি, আপোনালোকৰ ইচ্ছা অনুযায়ী আপোনালোকে দিব পাৰে। এতিয়া মই ইয়াতে 2টা পিঁয়াজ কাটি লৈছিলোঁ আৰু দি এইখিনি ইয়াত মই এতিয়া যিখিনি আদা নহৰু পেষ্ট কৰি খুন্দি থৈছিলোঁ সেইখিনি দিলোঁ। আৰু কেঁচা জলকীয়াখিনি দি এতিয়া অলপ সময় ভাজিম, যাতে ইয়াৰ কেঁচা গোন্ধটো থাকিলে অলপ তেল নিচিনা, তেলৰ যিটো কেঁচা তেল গোন্ধটো আহি দিব। আৰু ইয়াতে মই হালধি নিমখ চব দিলোঁ। আৰু মই যেতিয়া এইখিনি বইল কৰিছিলোঁ তেতিয়া মই নিমখ দিছোঁ, কমকৈ দিছোঁ। আৰু ইয়াতো এতিয়া মই নিমখ হালধি দি অলপ সময় এতিয়া ভাজিম। ভাজাৰ পিছত অলপ সময় ভাজি যেতিয়া অলপ পানীটো অলপ কমিব, তাৰপিছত মই ইয়াতে জিৰা, ধনিয়া আৰু গৰম মছলা এইখিনি দি আকৌ অকণমান সময় ভাজিম। ভজাৰ পিছত মই ইয়াত অলপ পানী দিম। ইয়াত দেখিছে মই যিখিনি মই এইখিনি পেকেট মছলা, পেকেটৰে দিছোঁ। এইখিনি দি অলপ সময় এতিয়া মই ভাজিম। তাৰপিছত ভাজি হোৱাৰ পিছত মই এতিয়া পানী দিছোঁ। দেখিছে পানী বৰ বেছি দিয়া নাই, বেছি পানী দিলে ইমান টেষ্টটো নুঠিব, খাবলৈ ইমান ভাল নালাগিব। আৰু পানীখিনি দিয়াৰ পিছত এয়া দেখিছে উতলি আছে ধুনীয়াকৈ। আৰু যিখিনি মই ধনিয়া লৈছিলোঁ সেইখিনি এতিয়া ইয়াতে দি দিলোঁ। আৰু কি ধুনীয়া এটা চেণ্ট আহিছে। আৰু আপোনাৰ এইখিনি এতিয়া মোৰ খাব পৰা হৈ গৈছে, বনাই হৈ গৈছে আৰু ৰেডি। এয়া দেখিছে কি ধুনীয়া, খাবলৈ খুব টেষ্টি হ'ব।